নমস্কাৰ, ৱেলকাম টু মাই সেকেন্ড চেনেল দীপাংকৰ ব্লগছ। তো 21 দিনৰ লকডাউনৰ কাৰণে ঘৰতে বহি বহি মানে বৰ আৰু কি কৰিম। হল বুলি চিনেমা কিমান চাম, টিভিটো কিমান চাম, নেট কিমান কৰিম, কিতাপ কিমান কৰিম, মানে চবতে বৰ হৈ গৈছে মানে 21 দিন ঘৰতে। এটা কথা মই লক্ষ্য কৰোঁ যে জেলত থকা মানুহবিলাক কি কৰি থাকে, তাৰমানে একদম ভাবিলে মানে মাথা গৰম হৈ যায়। জেলত থকা মানুহবিলাক কি কেনেকৈ থাকে ইমান বছৰে জেলত, ভাবলি যে আমাৰ মাথা চাথা গৰম হৈ যায়। চ' আজি আমাৰ ঘৰৰ পৰিৱেশটোৱে দেখাওঁ আৰু কি কৰিম আৰু ব'ৰটো হৈ আছো। বলক লেটছ গ'। চ' ইয়াত লেপটপ চেপটপ আছে। এইকেইদিন মই এইখন কিতাপ পঢ়িলোঁ অলপ, শৰাইঘাটৰ ইয়াৰ বুক, বিৰাট ভাল কিতাপ জেনেৰেল নলেজৰ ওপৰত। তাৰপিছত পঢ়িলোঁ মনোৰমা ইয়াৰ বুক, জেনেৰেল নলেজৰ ওপৰত, ভাল কিতাপ। তাৰপিছত পঢ়িলোঁ এইখন জানেনে, কিন্তু এইখনত অলপ ভুল আছে দিয়ক, কিন্তু কিছুমান বস্তু বহুত ভুল আছে। তো যি কি নহওক কিতাপ দুখন থৈ দিওঁ। এইটোৱে ৰুম আৰু মোৰ চিম্পল ৰুম, আৰু কি কৰিব উপায় নাই, ব্লাৰ হৈ আছে। কি কৰিব, মস্ত মূৰৰ বিষ, কালিৰ পৰা মূৰৰ বিষত থাকিব পৰা নাই। ঔষধ পাতি খাব লাগিব দিয়ক, আৰু উপায়তো নাই, কৰোণাৰ কাৰণেতো বন্ধই চব। বাকী এইটো আমাৰ মা টিভি চাই আছে, অনবৰত ৰংটোৱে চাই থাকে তাৰমানে। টিভি ৰং বাতৰি টিভি পুৰা চাই থাকে। প্ৰথমে আগফালৰ পৰা আহোঁ, তাৰপিছত পিছফালে যাম। এইটো আমাৰ ভাইটি, অনবৰত মোবাইল কেৰাম গেম খেলি থাকে। বাপৰে বাপ ৰ'দ দিছি হ'ল ইয়াত তামামখিনি, আৰুতো আছে গৰমত। বাপৰে একো দেখাই নাই মই। আচ্ছা, মই এটা কথা বুজি নাপাওঁ, জেলত থকা মানুহবিলাকে কেনেকৈ থাকে ইমান বছৰ বা ইমান মাহ, কেনেকৈ থাকে। আমি 21 দিন ঘৰত থাকি বৰ লাগিছে, উপায় নাই। চিৰিয়াখানা জন্তুবিলাকেতো ইমান জংঘলত ঘূৰি থাকে, তাক ধৰি আনি কিনে চিৰিয়াখানাত থোৱা হয়। সেই আৰু কি কৰিম, মানুহে কিছুমানে ভাল কাম কৰে, কিছুমানে বেয়া কাম কৰে, আমি তাকে চাবা যাওঁ। আল্টিমেটলি সেই আৰু দেখাই আছোঁ এৰিয়াবিলাক। আছা ভালে, লকডাউন দিছি নহয়, গম পোৱা নাই? এইটোৱে ঘৰৰ পৰিৱেশ। ৰাস্তাৰ মানুহ চানুহ নাই বাৰু, কম চলিছে। কিছুমানে মানা নাই, কিছুমানে এনেও ফুৰিব আহিছে। ঘৰত থাকক, সুৰক্ষিত থাকক, কাৰণ লকডাউন মানে আপোনালোকে হয়তো বুজি পাই কিনে কিছুমানে ভুল কৰে, বিনা কাৰণত বা বিনা সকামত নাযাব বাহিৰত, এইখিনিয়ে। আৰু দেখাই আছোঁ, পিছফালে দেখাই আছোঁ। এই দুটা আমাৰ ভাড়া ৰুম, ভাড়া থাকে, পলিটেকনিকৰ ল'ৰা। এইটো হৈছে খুৰাথিৰ ঘৰ। অ' খুৰীমা, মাজে দেউতা নাই, ক'ত গেছি? এইটো আমাৰ খুৰীমা শুই আছে, আৰু এইটো আমাৰ ভাইটি মৃদাংগ। এইটো আমাৰ সৰু খুৰাথিৰ ঘৰ, কিবা কৰি আছে। এই তোমাৰ কংকন বাবা, এইকেইদিন ঘৰত বহি বহি পেট চেট ওলাই গৈছে পুৰা, উপায় নাই, কি কৰিম। এইটো পৰিৱেশ। এই সেইটো দেউতা মাছ মাৰি আছে, ময়ো মাছ মাৰিম অলপ দেৰিকে। স্পৰ্টিংটো চেঞ্জ কৰি ল'লোঁ, মাছ মাৰিম। এই কাউতটোৰ কি হৈছে? পানী কম আছে, বোকা বেছি আছে, সেইকাৰণে তাৰমানে আশ্ৰা মালি নহয়, তাৰমানে টানবা লাগিব তাৰমানে জালখন। তো দেউতা আৰু মই জালখন টানিম বাৰু।
তাৰমানে এই বাঁহৰ পাতত ধৰি তাৰমানে জাল মাৰিব ইচ্ছা নাযায় গোটেই ধুনীয়াৰ বাঁহ আছে না চাইডৰ ফালে তাৰমানে মাছো কম আছে আৰু মই মাছ মাৰিবও ভালকৈ নাজানো তাৰমানে তাৰমানে এইকেইটা মাছ পালোঁ এইখান ৰৌ আছে চিলভাৰ আছে কাণলি আছে কাউৰতে আটা পাৰি আছে মানে চানা এটা হৈছে কাউৰৰ উৰাব পৰা নাই সেইকাৰণে তাৰমানে কি সি যাতে আটা পাৰি আছে আৰু আমাৰ লগত আছে সৰু খুৰা আছে আৰু দেউতা আছে এতিয়া মই যাম বেকত মাছ মাৰি আছে কি কৰিব উপায় নাই ঘৰতে বহি আছে সেইকাৰণে মাছ মাৰি আছে দুই এটা পালো ৰ'বচোন ইয়াত মা আৰু দেউতাই মাছ বাচি আছে এইবিলাক জ্বালাৰ খেতি বগা জ্বালা লাউৰ খেতি তেজপাত ধুনীয়া বতাহৰ মাজত মই এইটো হৈছে আমাৰ মানে কি পিছফালৰ পৰিৱেশ আৰু ইয়াত গৰুবিলাকে কি ধুনীয়া আৰামছে মানে কি ঘাঁহ খাই আছে কোনো টেনশ্যন নাই কৰোণা চৰোণাৰ একো টেনশ্যনো নাই ভয়ো নাই এইটো হৈছে নলবাৰী পলিটেকনিকত যোৱা ৰাস্তা আমাৰ পিছফালে কিবাকে খিল্লা চক নদী চাইডৰ ফালে যাব পাৰি বাঘেদলাৰ পিছফালে তাৰমানে পলিটেকনিক খান দেউতাই অমিতা পাৰি আছে মাছৰ আঞ্জা অমিতাই দি খাম লৈ গ'ল অমিতা নীলা আকাশ সুন্দৰ বতাহ এইটোৱে আমাৰ বাৰীৰ পিছফাল এইবিলাক বাঁহগছ আচ্ছা আপোনালোকে এটা কথা জানেনে নাই এই যে বাঁহগছ আছে এইবিলাক যে বাঁহগছ আছে বাঁহগছত ফুল কেতিয়া লাগে বাঁহগছত ফুল লাগে এটা ফুলটো মানে বহুত ৰেয়াৰ তাৰমানে খুব কম দেখা যায় ৬০ৰ পৰা ১২০ বছৰৰ ভিতৰত যদি বাঁহগছজোপা ৬০ বছৰ বা ১২০ বছৰ হৈ গৈছে তেতিয়া মানে কি ফুল লাগে এটা ফুল লাগে বাঁহগছৰ মানে কি আমাৰ যেনেকৈ ধৰক গোলাপ ফুল লাগে বা মানে কি নাৰ্জী ফুল লাগে এনেকুৱাকৈ মানে কি বাঁহগছতো এটা ফুল গাজে তাৰমানে খুব ৰেয়াৰ তাৰমানে খুব কম সংখ্যক বাঁহগছত মানে দেখা পোৱা যায় এই বাঁহগছৰ ফুলটো ৬০ৰ পৰা ১২০ বছৰৰ ভিতৰত বাঁহগছত ফুলটো লাগে পাতৰ মাজত সূৰ্য আজি যি গৰম দিছে আৰু গৰম পৰবা আছে তাৰমানে এইটো ভিডিঅ' অলপ বৰিং হ'ব পাৰে কিন্তু তথাপিতো উপায় নাই ঘৰত নিজে বৰিং হৈছে সেইকাৰণে আপোনালোকক অলপ বৰিং কৰিম বুলি ভাবিলোঁ সেইকাৰণে ভিডিঅ'টো আপলোড দিলোঁ আৰু এইটো মোৰ সৰু সুৰা কাম কৰি আছে মানে কি এইকেইদিনটো বন্ধটো লকডাউনৰ কাৰণে মানে এইবিলাক কাম কৰি আছে বেৰা চেৰা দিছে এইবিলাক কুঁহিয়াৰৰ খেতি কৰিছে এইবিলাকে আৰু লিচু লাগছে লিচু এইবিলাক অমিতাই দি মাছৰ আঞ্জা অমিতাই দি মাছৰ আঞ্জা না কি মাছ নহয় খাৰ অমিতাৰ খাৰ খাৰ আচ্ছা তো আৰু কি বনাবা আমাৰ দি বনাবা ঔটেঙা আচ্ছা আৰু কি তহঁতৰ লকডাউন না কি হা ডিমা চিমা নাই ভাবছিলো ডিমাটো কিনবা নালাগে বাচি গেলো লকডাউন দিয়াৰ পৰা কণী চনি নাইয়ে লকডাউন তহঁতৰ মানে ন এইটো পৰিৱেশ ধুনীয়া পৰিৱেশ নেচাৰেল পৰিৱেশ গা চা ধুলোঁ ভাত চাত খালোঁ আৰু পিছৰ ফালে ঘৰৰ পিছফালে ওলাই আহিলোঁ অলপ ভিডিঅ'টো এণ্ড কৰিব লাগেতো আৰু নেক্সট মোৰ কিছুমান পুৰণা ভিডিঅ' আছে মানে কি চানডুবিক যোৱা বা দীপৰ বিলত যোৱা মানে কি ২০১৭-১৮ ইমানমান চনৰে ভিডিঅ' আছে সেইবিলাক মই দি দিম আপোনালোকে চাব সেইবিলাক
ভিডিঅ'বিলাক ভাল হোৱা নাই কাৰণ পুৰণা না বা শ্বৰ্টকেইটা আগতে লোৱা এইবিলাক 2017-18 ভিডিঅ' ব্লগত দিম বুলি ভবা নাছিলোঁ, কিন্তু এইকেইদিনতো ঘৰতে বহি আছোঁ, ক'কো তাৰমানে যাব পৰা নাই, সেইকাৰণে সেইবিলাক ভিডিঅ' দি দিম, আপোনালোকে চাব। এইখিনিয়ে আৰু এইটোৱে পৰিৱেশ, ধুনীয়া গাছৰ তলত নেচাৰেল পৰিৱেশৰ মাজত এইকেইদিন ভাল হৈছে, কাৰণ মানে কি পলিউশ্যন নাই, গাড়ী মটৰৰ পলিউশ্যন নাই, কল কাৰখানাৰ পলিউশ্যন নাই, তাৰ পৃথিৱীখনে গোটেই ৰেষ্ট পাইছে, মানে ভাল হৈছে। মাজে মাজে মানে কি 1 বছৰ মূৰত এনেকুৱা লকডাউন লাগে 5-6 দিনমান পৰিৱেশটোৰ কাৰণে।